স্পেনিছ অমলেট বনাবলৈ আমাক প্ৰয়োজন হ'ব অলপ বন্ধাকবি, অলপ পিঁয়াজ আৰু অলপ আলু। মই গোটেইখিনি ধুনীয়াকৈ কাটি ল'লোঁ। কেৰাহীটো অলপ গৰম হ'ব দিম, তাৰপিছত দিম অলপ ৰিফাইন। ৰিফাইনখিনি ধুনীয়াকৈ গৰম হোৱাৰ পিছত প্ৰথমতে মই আলুখিনি দিম। অলপ সিজাৰ পিছত মই দিম পিঁয়াজখিনি। আকৌ ধুনীয়াকৈ পিঁয়াজখিনি মিহলাই অলপ সিজিব দিম। এইখিনি ধুনীয়াকৈ সিজি উঠিছে, এতিয়া মই বন্ধাকবিখিনি দিম। বন্ধাকবিখিনি আকৌ অলপ ধুনীয়াকৈ মিহলাই সিজিবলৈ দিম আৰু তাৰপিছত আপোনালোকে কভাৰ কৰি দিব। মিক্সাৰখিনি ভালকৈ সিজি উঠাৰ পিছত মই এনেকৈ নমাই থলোঁ। বল এটাত 2টা কণী লৈ লৈছোঁ আৰু যিখিনি মিক্সাৰ মই ফ্ৰাই কৰিছিলোঁ সেইখিনি ইয়াৰ লগত মিক্স কৰি দিম। মই মিক্সাৰখিনি মিক্স কৰি দিলোঁ। এতিয়া মই অলপ নিমখ দিম, অলপ হালধি দিম, জিৰা পাউডাৰ দিম আৰু অলপ এইখিনি দিয়াৰ পিছত মই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। পেনখন গেছত বহাই দিলোঁ আৰু পেনখন গৰম হোৱাৰ পিছত অলপ ৰিফাইন দিম, তাৰপিছত মিক্সাৰখিনি তাত ঢালি দিম ধুনীয়াকৈ। পেনখিনি অকণমান ঢালি দি পেলাই গোটেই পেনখনতে স্প্ৰেড কৰি দিম। পেনখিনি গৰম হোৱাৰ পিছত মই মিক্সাৰখিনি ঢালি দিম। মই যিহেতু চীজ ইউজ নকৰোঁ সেইকাৰণে মই গোটেইখিনি মিক্সাৰ একেবাৰতে দি দিছোঁ। যদি আপোনালোকে চীজ ইউজ কৰে তেন্তে অলপ মিক্সাৰ প্ৰথমতে দিব, তাৰপিছত চীজখিনি দি পেলাই আকৌ নেক্সটখিনি মিক্সাৰ ওপৰত দি দিব পাৰে। এতিয়া মই এইখিনি ধুনীয়াকৈ সিজিবলৈ দিম। ধুনীয়াকৈ সিজি গৈছে, মই সেইকাৰণে ইটো ছাইড দিবলৈ এখন প্লেটত নমাই ল'ম। তাৰপিছত আকৌ সেই প্লেটখনৰ পৰা অপজিট ছাইডটো সিজাই ল'ম ধুনীয়াকৈ। এতিয়া মই অপজিট ছাইডটো আকৌ পেনখনত দি দিম। মই অপজিট ছাইডটো সিজিবলৈ অলপ সময় থ'ম। আপোনালোকে দেখিছে এয়া মোৰ স্পেনিছ অমলেট ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত বনাই খাব, টেষ্ট কৰি চাব, খাবলৈ বহুত সোৱাদ হয়। তাৰপিছত মোক জনাব কেনেকুৱা লাগে। গাইজ আপোনালোকে দেখিছে মোৰ স্পেনিছ অমলেট ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ খাম আৰু আপোনালোকেও বনাই খাই চাব কেনেকুৱা লাগে।